গৰু এটাই ফেচবুকত পোষ্ট দিছে। অসমত মুছলমানৰ আগমনৰ আৰম্ভ হৈছিল 1205 খ্ৰীষ্টাব্দত আৰু অসমত আহোমসকলৰ আগমনৰ সঠিক সময় হৈছে 1228 খ্ৰীষ্টাব্দ। তেনেহ'লে অসমত খিলঞ্জীয়া কোন? ঐ গৰু, ভালকৈ কথাখিনি শুন এতিয়া। আফগান মুছলমান ডকাইতে 1205 আৰু 6ত কামৰূপ আক্ৰমণ কৰিছিল আৰু সেই সময়ৰ কামৰূপৰ মহাৰজা পিঠুৰ হাতত বন্দী হৈ ভালকৈ কাণতলীয়া চৰ গুৰ পিটন দি আধামৰা কৰি কাণ নাক এইবিলাক কাটি ঘোঁৰাত বান্ধি এৰি দিছিল। জীৱন ভিক্ষা পাই পলাই গৈছিল সেই সময়ৰ ডকাইত বখতিয়াৰ খিলিজী। আধা ৰাস্তাত মৃত্যু হৈছিল বিশ্ববিখ্যাত নালন্দা বিশ্ববিদ্যালয় জ্বলাই দিয়া সেই আফগান ডকাইতটো। আৰু তাৰে কেইটামান পলাব নোৱাৰি কামৰূপৰ চুকে কোণে লুকাই থাকিল। ইয়াক আগমন নহয়, আফগান মুছলমানৰ আক্ৰমণ বুলি কয়, বুজিলি? আগমন ক'ব পাৰি টাই আহোমৰ চাওলুং চুকাফাই প্ৰায় ৯,০০০ৰো ওপৰৰ মানুহ লৈ পাটকাই পাহাৰ পাৰ হৈ সমাৰ পিঠেৰে কামৰূপ বা অসমত প্ৰৱেশ কৰিছিল আৰু অসম তথা অসমীয়াৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে অগ্ৰসৰ হৈছিল। ইয়াকে আগমন বুলি কয়। এতিয়া ভাবিছা অসমৰ প্ৰকৃত খিলঞ্জীয়া কোন? আক্ৰমণকাৰী আৰু আগমনকাৰী পাৰ্থক্য ইয়াতে। বুজিলি গৰু? কথাবিলাক যদি নেজান নকবি, ভালকৈ শিকি ল'বি, তাৰপিছত কবি, বুজিলি? কুকুৰৰ পোৱালি চালাক গৰু।